বৰ্তমান আছোঁ আজি এটা গানৰ শ্বুটিঙত নহয়, আজি বৰ্তমান প্ৰেক্টিছত আছোঁ। অহাকালি 5 ডিচেম্বৰ অহাকালি আমাৰ গানটোৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব। আজি প্ৰেক্টিছৰ কাৰণে আহিছোঁ। বৰ্তমান আছোঁ ভাইটিহঁতৰ গাঁৱত, ভাইটিহঁতৰ গাঁৱত বৰুৱাজানী ভাটিচুপা ন, বৰুৱাজানী ভাটিচুপা কি কয় কমলপুৰৰ পৰা এবভ কিমান কিলোমিটাৰ, 13-14 কিলোমিটাৰমান হ'ব। বাট যি নহওক বাৰু, বেকগ্ৰাউণ্ড চাগে গান আপোনালোকে শুনা পায়ে আছে, চাহাজুল আলমৰ গান, তাকে আমি কৰিবলৈ আহিছোঁ ইয়ালৈ। বাট আপোনালোকে চাই থাকক, মই আৰু যিমান পাৰোঁ গোটেই দেখাম। আজি অহাকালি 2টা ভিডিঅ' এটা কৰি দেখাই আছোঁ, বাকী আপোনালোকে চাই থাকক। তো গাইছ এয়া চাওক, ভিতৰত হৈ আছে ৰাইট চাইডে, বাট চাওক এয়া গাইছ চাওক, এয়া আমাৰ ৰাতিৰ খানাৰ আয়োজন চলিছে পূৰা। এয়া আলু, এইটো কি চাউল, চয়াবিন, এই মানে নিৰামিষ আৰু গাইছ। এয়া পূৰা একদম কামত লাগিছে চাওক। আৰু এইফালে নীলিম দা পূৰা একদম মানুহ ভাগৰি গৈছে মানে প্ৰেক্টিছ কৰি। এই গাইছ চাওক, এয়া আমাৰ পূৰা একদম প্ৰীতি ভোজনৰ কাৰণে বহি গৈছে। ইহঁতে মানে আগতে আৰু গাইছ, আমি অকণমান পিছত বাৰু, একো কথা নাই। নিতুল লুকাই খাই আছে। এন্দুল দে হা হা। গুড মৰ্ণিং গাইছ, আজি শ্বুটিং ডে, 5 তাৰিখ। কেইটাত উঠিলোঁ আমি? 6টামান বজাত উঠোঁ। কেইটামানতো আৰু আগতে উঠি গাইছ, টোপনি নাই আৰু একদম ৰাতিপুৱা উঠি গা চা ধুই মানে একদম চব ৰেডি আৰু। কথা হৈছে চাওক, ফগ হৈ আছে, বেছি গম পাইছে। এতিয়া আৰু আমি ব্ৰাছ কৰি কেইটামান বজাত শ্বুট ষ্টাৰ্ট হ'ব? 7টা 7:30মান বজাৰ পৰা শ্বুট আৰম্ভ হ'ব। বাকী কিবা এটা খাই মেলি আৰু আৰম্ভ কৰি দিম আৰু। চাই থাকক আৰু গাইছ, টোপনিও লাগি আছে অলপ, চাই থাকক আৰু। গাইছ এয়া মেকআপৰ কাম চলি আছে। এই বা মেকআপ দি আছে, হাই কৈ দিবা। এয়া এইজনী আমাৰ আজিৰ গানটোৰ হিৰইন, আৰু পিছফালে বহিছে হিৰ' দেখা পাইছে। আৰু এইজনী খুৰীমাজনী বাবুৰ মাক হয়, চাওক। ফাইনেলি শ্বট ল'বলৈ আৰম্ভ কৰিছে। আমি য'ত আছিলোঁ যোৱাকালি ৰাতি, মানে আজি যোৱা ৰাতি আৰু, তাত 2টামান শ্বট কাটিলে। এতিয়া আহিছোঁ বেলেগ এটা লোকেশ্যনত। চাওক ধুনীয়াখন আহি আছে ন, দলং এখন আছে। লোকেশ্যনটো খুব ধুনীয়া মানে। তাৰপিছত ইয়াতে কেইটামান শ্বট ল'ম। এতিয়া বৰ্তমান ছিংগাৰৰ শ্বট লৈ আছে। মানে একচুৱেলি মেইন কথাটো কি আপোনালোকক মই কওঁ এতিয়া, একচুৱেলি মই আহিছিলোঁ এছিষ্টেণ্ট ডিৰেকশ্যন কৰিবৰ কাৰণে নীলিম গৌতম দাৰ লগত হা। এতিয়া কথাটো কেনেকুৱা হৈ গ'ল, এতিয়া মানে আৰু পিছত গৈ মানে আৰু এক্টিঙতে সোমাই দিলে, মানে এক্টিঙতো দিলে মানে একদম মানে হিৰ'তে দি দিলে আৰু মানে এইটো সৌভাগ্য বুলি ক'ব লাগিব। যা নহওক, বাকী এতিয়া যাতে মই আহি গৈছোঁ, ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। বাকী আৰু চাই থাকক আৰু, গানটো কেতিয়া ওলায়, ক'ত যায়, ক'ত নাযায়, চব আপডেট থাকিম। বাকী চাই থাকক। বহি আছে চাহাজুল, ছিংগাৰ যে কৈছিলোঁ এইজনে, কিবা বুজাই আছে নীলিম দা, আৰু কেমেৰা কৰিছে দাদাজন। তাৰ পিছত বাৰু চবকে চিনাকি কৰাই দিম। বাকী আৰু কিমান মানুহ হৈছে চাওক, আৰু একদম ভিউটো এনেকুৱা লাগে ন, একদম দ্বীপৰ বিলৰ নিচিনা লাগে। চাওক এইবিলাক ডান্সৰ কাৰণে ৰেডি, তহঁতে ডান্সৰ কাৰণে ৰেডি হয় নাই? লাষ্ট কৰিছে গাইছ। চাওক অকণমান খাই লওঁ। এয়া শ্বুটিং হৈ আছে, তাইৰ মাজতে মানে এইবিলাক চলি থাকে আৰু, কাৰণ ভাত এতিয়া নাখাওঁ, ভাত 5-6টামান বজাত খাই দিম। বৰ্তমান শ্বুটিং হৈ আছে বাৰু, সেইফালে শ্বট হৈ আছে। জাষ্ট শ্বট এটা দি উঠিলোঁ।
তাৰপিছত বৰ্তমান আছোঁ এইটো কি চোপা শৰ্মা চোপা শৰ্মা চোপা বৰুৱানী শৰ্মা চোপা আৰু লগত আছে এইকেইটা আমাৰ মাইনাহঁত খাই দি দিয়া তোমাৰ নাম ৰীমা তোমাৰ নাম চবে নামকেইটা কৈ দিয়া আৰু ধুনীয়াকৈ কৈ দিয়া আৰু বাকী এই আৰু মানে অকণমান চবেই মানে এনজয় লৈ কাম কৰি আছোঁ ভাইটি আছে মই কি ক'ত যা এয়া চাওক LP স্কুলৰ মাষ্টৰ এয়া মানে চবেই আহে মানে ভকত চবে এই পেলাবি বে বাকী এয়া কৰি আছোঁ আৰু গাইজ আপোনালোকে খালি চাই থাকক আমি কেইটা ভাত কেইটা খাম 5টা বজাত ভাত খাম আমি গধূলি 7:30 বজাত দুপৰীয়া খানাটো খাম মানে শ্বুটিঙৰ খানাবিলাক সেনেকুৱাই হয় মেইনলি গাইজ কিয় জানা নাই কাৰণ যদি ভাত খাই পেটটো ফুলাই লওঁ না কোনো কাম নকৰে চব মানে গম পাইছে নহয় সেইকাৰণে মানে কিবা কিবি কৈ থাকোঁ আৰু এনেকৈ চাহ তাহ কিবা কিবি চুট খুৱাই থাকোঁ তো গাইজ শ্বুটিং কৰি আছিলোঁ শ্বুটিং কৰি থাকোঁতে মানে দাদা এজনে একচুৱেলি দাদাজন ফিজিকেলি অলপমান গম পাইছে নহয় ক'বলৈ ভাল লগা নাই বাৰু কথা হৈছে দাদাই আমাৰ শ্বুটিংটো চাইছিলে তাৰপিছতে মানে আইতাও এজনী আছে দাদাই বোলে এতিয়াও মানে গীত লিখে তাৰপিছত দাদাই মোক ক'লে বাৰু ভালকৈ ক'ব নোৱাৰে যেনিবা আইতাজনী অকণমান বুজাই দিছে গীত লিখে আনিছে তোমালোকে গীত ল'বা মোৰ পৰা কৰিবা একচুৱেলি এতিয়াও চেলুট গাইছ চেলুট কেমেৰা দি নাচাবা একদম নাচাবা কেমেৰা দি হ'ব খেলি থাকা তোমালোকে খেলি থাকা